নমস্কাৰ সমূহ অসমবাসীক অসমীয়া জনক চেনেললৈ আকৌ এবাৰ স্বাগতম জনালোঁ। বাঘে হৰিণে একে ঘাটত এবাৰ ভাৰত চীন আৰু পাকিস্তানৰ সৈন্যই একেলগে প্ৰশিক্ষণ ল'ব। শুনি হয়তো আচৰিত হৈছে। দুখন শত্ৰু ৰাষ্ট্ৰৰ সৈন্যই যেতিয়া ভাৰতৰ লগত একেলগে প্ৰশিক্ষণ ল'ব তেতিয়া আচৰিত হোৱাটো স্বাভাৱিক। আৰু এই প্ৰশিক্ষণটো অনুষ্ঠিত হ'ব ৰাছিয়াৰ আষ্ট্ৰাখান নামৰ এটা অঞ্চলত। চীন আৰু পাকিস্তানৰ মূৰৰ কামৰণি ভাৰতীয় সেনাৰ লগত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে সাজু হৈছে ভাৰতীয় সেনাও। তিনি শত্ৰু ৰাষ্ট্ৰৰ সন্মিলিত প্ৰশিক্ষণ গ্ৰহণ কৰা কথাটো খাজে খাপি নিমিলিব পাৰে, কিন্তু ভাৰতেও ইয়াত অংশগ্ৰহণৰ বাবে সন্মতি জনাইছে। ভাৰতৰ এনে সিদ্ধান্তক ছ'চিয়েল মিডিয়াত বহুজনে সমালোচনা কৰা দেখা গৈছে। ৰাছিয়াত বহু আগৰ পৰাই বিশ্বৰ বিভিন্ন দেশৰ সন্মিলিত সামৰিক প্ৰশিক্ষণ চলি আহিছে। ৰাছিয়াৰ আষ্ট্ৰাখান নামৰ অঞ্চলটোত হ'বলগীয়া কাফকাজ 2020 সামৰিক প্ৰশিক্ষণ কাৰ্যসূচীত ভাৰত, চীন আৰু পাকিস্তানৰ লগতে বিশ্বৰ বহু দেশে অংশগ্ৰহণ কৰিব। 26 ছেপ্টেম্বৰত এই সামৰিক প্ৰশিক্ষণ কাৰ্যসূচী শেষ হ'ব, যি সময়ত চীন ভাৰতৰ মাজত যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে, সীমান্ত উত্তাপ্ত হৈছে, সীমান্তত যুদ্ধৰ ধামামা চলিছে, দুই দেশৰ সৈন্যৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। আৰু পাকিস্তানৰ কথাটো ক'বই নালাগে। জন্মলগ্নৰ পৰাই ভাৰত পাকিস্তানৰ মাজত শত্ৰুতাৰ বাদে একোৱেই নাই। তেনে ক্ষেত্ৰত দুই শত্ৰু ৰাষ্ট্ৰৰ সৈন্যৰ লগত কান্ধত কান্ধ থৈ একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰা কথাটো উচিত হৈছে নে অনুচিত? কমেণ্ট বক্সত নিজৰ মতামত জনাব। আজিলৈ ইমানেই। যদি ইনফৰমেশ্যনখিনি ভাল পাইছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ লেটেষ্ট আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।